तो बहुत पाइছোঁ गाइज तो बम खाना इज हेपनिंग इज माई हाउस टुडे गाइज या बम खाना इज हेपनिंग टुडे तो हेलो गाइज वेलकाम बैक माई इউটিউব চেনেল এগেইন তো আজি সন্ধিয়া সন্ধিয়া বনাইছোঁ কাৰণ এটা জেগালৈ এটা বস্তু আনিবলৈ গৈ আছোঁ যিটো দিনৰ পৰত গ'লে বহুত ডেঞ্জাৰ হয় তো আজি ৰাতি গৈ আছোঁ তো কি বস্তু চাই থাকক ভিডিঅ'টোত লাহে লাহে গম পাব তো এতিয়া বলক তো গৈ আছোঁ এতিয়া তো ইয়াত লৈছে পিঠিত পুৰা বাঁহৰ এটা মানে ইয়াতে জুই লগাব লাগিব ন মানে আমি গৈ আছোঁ এই বৰল যি কয় এইটো কাঢ়িবলৈ গৈ আছোঁ গাঁতুৱা বলা কয় এইটো মই খান্দিবলৈ লৈছোঁ কঁঠালটো মানে কৰ আৰু এইটো জুই লগাব লাগিব ন নহ'লে কাম কৰিলে একদম চেচ তো যোনে যোনে চিনি পায় বৰল কমেণ্ট কৰিব এই ফটা জুলাই নিচিনা জিগৰ পুৰা দি নিচিনা খাব লাগে কি নাতে পিন্দালে মাংস পুচি যায় কি মানে এইটো কামুৰিলে ন পুচি যায় একদম পুচি যায় নেকি সেইকাৰণে ডাঙৰ ডাঙৰ হয় পুৰা এতিয়া আমি গাঁতুৱা বলা কওঁ গাঁতুৱা বলা এতিয়া হালধীয়া হালধীয়া মাথা কি কাঁচা পাতে চাইজ এইটো ডাঙৰ জাত এইটো গাঁতুৱা বলা আৰু ফাইনেলি ঠাইখনত আহি পালোঁ এইটো জংঘল আহি পালে তো অলপ আগতে আছে আমাৰ যোনটো বস্তু মানে পাৰিবলৈ আহিছোঁ এই বৰলটো তো আগতে আছে তো পামেই এতিয়া তো চাই থাকক কেনেকুৱাকৈ বৰলটো পাৰিব লাগে এক্সপিৰিয়েঞ্চ হ'ব আপোনালোকৰ লগতে আমাৰো চ' এতিয়া জুই লগাব লাগিব ন তো তাৰ কাৰণে বস্তুটো জ্বলাই আছোঁ মানে বনাই আছোঁ বস্তুটো তো এই বাঁহৰ এইটো আগত জুইটো লগাই ল'ব লাগিব তাৰপিছত যোনটো বৰল আছে তাৰ একদম মুখত দিব লাগিব নহ'লে যদি ওলাই আহে এই গাঁতৰ পৰা তো তেতিয়া কামুৰিলেতো বহুত বেয়া হৈ যাব কাৰণ ইটো কামুৰিলে বোলে মাংসটো একদম পচি যায় তো গমে পাইছে তাহলে কিমান ডেঞ্জাৰ হ'ব এইটো চ' এইটো জুই লগাই ল'ব লাগিব প্ৰথমতে তো কেৰাচিন দি আছে তো তাৰপিছত জুই লগাই কেনে ইয়াতে দিব লাগিব আৰু তাৰপিছত পোৱাৰ পিছত আজি বম খানা হ'ব কিন্তু তো এতিয়া পূৰা দি আছে দেখা পাইছে এইটো কাৰণ এইটো গাঁতৰ পৰা বাহিৰত ওলাব নিদিয়ে গাঁতৰ ভিতৰত একদম মাৰি পেলাই জুই দি কাৰণ জুইৰ তাপত বাহিৰত ওলাব নোৱাৰে গৰম ন জুই চ' তাতে মৰি যাব তাৰপিছত আমি ওলাব লাগিব এইটো গাঁতৰ পৰা যোনটো বৰল কয় গাঁতুৱা বলা আমি গাঁতুৱা বলা বুলি কওঁ কিন্তু এইটো আচলতে বৰল বুলি কয় অসমীয়াত ন কিন্তু আমাৰ ভাষাত এইটো গাঁতুৱা বলা বুলি কয় চ' এতিয়া মামাজনে খান্দি আছে কদালেৰে মানে কৰ তো তাৰপিছত পাই যাম আমাৰ বস্তুটো দাম নহ'লে একদম তো এতিয়া প্ৰথমটো পালোঁ মানে তিনিটামান থাকে এইটো চাপি বুলি কয় তো আমি চাপি বুলি কওঁ এইটো তো তিনিটামান আছে চাগে এইটো প্ৰথম আৰু এই তলত আছে এটা ডাঙৰ পূৰা ইয়াতে বম থাকিব কিন্তু এই ভিতৰত থাকে মালটো যোনটো খাই মজা লাগে খাই কিনে পূৰা ডাঙৰ একদম তো এইটো আৰু এটা পালোঁ এইটো অলপ ডাঙৰ আছে আৰু ইয়াৰকে এটা আৰু বহুত ডাঙৰ আছে তো এইটো এটা পালোঁ আৰু আজি পূৰা হ'ব কিন্তু দেই খানা মজা একদম পূৰা আৰু এটা আছে ডাঙৰ তো এইটো লাষ্ট হ'ব তো এইটো মেইনটো পাই গ'লোঁ এইটোৱে আছিল মেইন বস্তুটো তো পালোঁ এতিয়া বহুত কষ্ট কৰিলোঁ তাৰপিছত পালোঁ ফাইনেলি আৰু এতিয়া গৈ আছোঁ ফাইনেলি ঘৰত তো ঘৰত গৈ কেনে এইটো কিবা কিবি কৰিব লাগে তো চাই থাকক দেখা পাব কি কৰিব লাগে পাৰিলোঁ বৰলটো এইটো চাওক বম হ'ব আজি আৰু এই বেগত আছে এই বেগটো বহাব লাগে দেখা পাই আছে ইয়াতে আছে আৰু বহুত তো আৰু ইয়াতে
একদম তামা এইবিলাক চাওক বহুত কেইটা পালোঁ বহুত মানে বহুতেই তো ইয়াৰ পৰা বস্তুটো ওলালোঁ তো ইয়াৰ পৰা ওলোৱাৰ পিছত কেনেকুৱা হ'ল চাওক আৰু ইয়াৰ পৰা ওলোৱা বস্তুটোহে খায় তো দেখাইছোঁ কোনটো এইটো ইয়াৰ পৰা ওলালোঁ তো ইটোত ভিতৰত থাকে কিন্তু ইটো আমি কাটি কেনে ওলালোঁ মালটো যোনটো খায় মানে এইটো অ' ভাই চাওক না বহুত কেইটা পালোঁ প্ৰায় কমেও 5 কেজি মান হ'ব চাগে গোটেই মিলি আৰু ইপিনে আছে তো দেখাই আছোঁ বহুত মানে কি ক'ম তো বহুত পাইছোঁ গাইজ তো আজি বম খানা ইজ হেপেনিং গাইজ look at bomb khana is happening today